নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আসাম ডিজিটেল HD চেনেললৈ পোনপ্ৰথমতে স্বাগতম জনাইছোঁ। 21-22 বৰ্ষৰ কাৰণে যিসকল কেণ্ডিডেটে ITI কৰা বুলি ভাবি আছে সেইসকলৰ বাবে অতি সুখবৰ। যোৱাকালিৰ পৰা গভ আৰু প্ৰাইভেট ITIৰ অনলাইন এপ্লাই আৰম্ভ হৈছে। অনলাইন এপ্লাই যিসকলৰ কম্পিউটাৰ লেপটপ নাই সেইসকলে মোবাইলত কেনেদৰে কৰিব বা কিদৰে কৰিব মই গোটেই এই ভিডিঅ'টোত আলোচনা কৰিম। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ITI আসাম 2021 ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট অনলাইন এপ্লাই। ITI এডমিশ্যন 2021 ডাইৰেক্টৰ অফ এমপ্লয়মেণ্ট এণ্ড ষ্টাফমেণ্ট ট্ৰেইনিং DECT আসাম হেজ ৰিলিজ দি অফিচিয়েল ITI এডমিশ্যন নোটিফিকেশ্যন 2021 ফৰ এডমিশ্যন ইনটু গভৰ্ণমেণ্ট অফ প্ৰাইভেট ITIs অফ আসাম ফৰ দি ছিজন 2021-22 ইণ্টাৰেষ্টেড এণ্ড এলিজিবিলিটি কেণ্ডিডেট কেন অফ আসাম মে এপ্লাই অন এট www.itiasam.nic.in। যিসকলে কেণ্ডিডেটৰ ইণ্টাৰেষ্ট আছে প্ৰাইভেট বা গভ ITIত পঢ়া বুলি সেইসকলে www.itiasam.nic.in ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। প্ৰাইভেটে হওক বা গভৰ্ণমেণ্টে হওক, এইবাৰ অফলাইন মাধ্যম নহয় অনলাইন মাধ্যমে হ'ব। ITI এডমিশ্যন ডিটেইলছ, নেম অফ দি কোৰ্ছ, ITI কোৰ্ছ আণ্ডাৰ গভ এণ্ড প্ৰাইভেট ITIs ফৰ আসাম। ইয়াৰ একাডেমিক ছিজনটো হ'ল 2021-22। ITI দুখন বৰ্ড থাকে, যেনে হাই স্কুলত সেৱা আৰু CBSE, তেনেকৈ NCVT আৰু SCVT। NCVTটো চেণ্ট্ৰেলৰ দৰে চেণ্ট্ৰেল মাধ্যম, দিল্লীৰ আণ্ডাৰত এক্সাম হয়, আৰু SCVTটো গুৱাহাটীৰ আণ্ডাৰত, গুৱাহাটীৰ বিৰুবাৰী ITIৰ আণ্ডাৰত এক্সাম হয়। ইয়াৰ এপ্লিকেশ্যন মোড হয় অফলাইন নহয়, এইবাৰ অনলাইনে হ'ব। প্ৰাইভেটৰো অফলাইন নহয় অনলাইনে হ'ব। লাষ্ট ডেট অফ এপ্লিকেশ্যন ইয়াৰে লাষ্ট ডেট হৈছে 14 ছেপ্টেম্বৰ লাষ্ট ডেট। এলিজিবিলিটি ক্ৰাইটেৰিয়া অফ ITI এডমিশ্যন ইন আসাম। এলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ল এই কোৰ্ছকেইটাৰ কাৰণে কি সেইখিনি মই দি দিম গোটেই অফিচিয়েল ৱেবছাইটটো। এনে থুলমূলকৈ কৈ যাওঁ। ষ্টেন'গ্ৰাফাৰৰ কাৰণে ষ্টেন'গ্ৰাফাৰৰ কোৰ্ছটো হ'ল 1 year। ষ্টেন'গ্ৰাফাৰ গোটেই আছে তাতে অফিচিয়েল ৱেবছাইটত, মই হেৰিটো দি দিম নটিফিকেশ্যনটো। এয়া ষ্টেন'গ্ৰাফাৰ কৰিব লগা হ'লে 1 year কোৰ্ছ 10 পাছ লাগিব। যিকোনো বৰ্ডৰ কম্পিউটাৰ অপাৰেটৰ এণ্ড প্ৰগ্ৰেমিং এছিষ্টেণ্ট, এইটো 1 বছৰীয়া কোৰ্ছ, সেইটোতে 10 পাছ লাগিব। BLTT বড়ো লেংগুৱেজ ট্ৰেন্সক্ৰিপশ্যন ট্ৰেড, সেইটো 6 মাহিয়া কোৰ্ছ, সেইটো 10 পাছ লাগিব। মেকানিক ডিজেল পাম্প অপাৰেটৰ কাম মেচিনিষ্ট প্লাষ্টিং প্ৰচেছিং অপাৰেটৰ, মেচিনিষ্ট ট্ৰেক্টৰ, মেচিনিষ্ট অটো বডি ৰিপেয়াৰ, এইটো 1 বছৰীয়া কোৰ্ছ, অনলি 10 পাছ লাগিব, আৰু ছায়েন্স আৰু মেথছ থাকিব লাগিব। এই COC চেক্টৰ এইবিলাক কোৰ্ছ প্ৰায় নাথাকে, গুৱাহাটী ITIত থাকে। 1 বছৰীয়া কোৰ্ছ। প্ৰিণ্টাৰ 2 বছৰীয়া কোৰ্ছ, 10 years 10 পাছ কৰিলে হ'ল। ছইল ইলেক্ট্ৰিচিয়ানৰ 2 বছৰ কোৰ্ছ, ইয়াতে 10 পাছ কৰিব লাগিব, আৰু ছায়েন্স আৰু মেথছ লাগিব। ৱায়াৰমেন, ৱেল্ডাৰ, ফিটাৰ, ইলেক্ট্ৰনিক্স গোটেইখিনিতে, টাৰ্ণাৰত গোটেইখিনিতে 2 years কোৰ্ছ হয়, 10 পাছ লাগিব। মই থুলমূলকৈ কৈছোঁ, ভিডিঅ'টো নহ'লে বহুত দীঘল হ'ব। ইয়াৰে এজ লিমিট হ'ল 14 বছৰৰ পৰা ITI কৰিব পাৰে। এতিয়া আমি দেখুৱাম অনলাইন এপ্লাই মোবাইলত কেনেকৈ কৰিব পাৰি। ইয়াৰে মই অনলাইন এপ্লাই ডেছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে ডেছক্ৰিপশ্যনত গৈ অনলাইন এপ্লাইটো কৰিব পাৰিব। এতিয়া অনলাইন এপ্লাই অফিচিয়েল ৱেবছাইটত আহোঁ। অফিচিয়েল স্কিল এমপ্লয়মেণ্ট এণ্ড ইণ্টাৰ্ণশ্বিপ ডিপাৰ্টমেণ্ট গভ অফ আসাম, এইটো অনলাইন এপ্লাই লিংক। মই মোবাইলতে ভালদৰে দেখুৱাম, আপোনালোকে চাই যাব। ফাৰ্ষ্ট আপোনালোকে নিউ কেণ্ডিডেট ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, I এগ্ৰী কৰিব লাগিব। মই কৰি আছোঁ, আপোনালোকে চাই থাকিব। ফাৰ্ষ্ট কেণ্ডিডেটজনৰ নাম দিব লাগিব। মই এজন মোৰ কাষৰে ল'ৰাৰ অনলাইন এপ্লাই কৰিম, আপোনালোকে চাই যাব। ডেট অফ বাৰ্থটো দিব, ডেট অফ বাৰ্থ 6 জুন 6 2002 জন্ম, এইখিনি দি কিনে জেণ্ডাৰ দিব, ফিমেল কি মেল বা আদাৰ্ছ। ইয়াতে কণ্টেক্ট ডিটেইলছটো দি দিব। তাৰমানে কণ্টেক্টটো ইম্পৰ্টেণ্ট, কাৰণ কণ্টেক্টটো ভেৰিফিকেশ্যনত আপোনালোকক লাগিব। আৰু যি ফিল্ড চইচ হ'ব, ফিল্ড চইচত SMS আহিব, কণ্টেক্টটো নিজৰে দিব। ইমেইল ID থাকিলে ইমেইল ID দিব, gmail.com। এইখিনি দিয়াৰ পিছত চইচ ইয়ৰ পাছৱৰ্ড, এটা পাছৱৰ্ড দিব। এইটো আপোনালোকে পাছৱৰ্ড প্ৰথমতে দিছে সেইটো পাছৱৰ্ড আপোনালোকে দ্বিতীয়বাৰে দিব। তাৰপিছত চিকিউৰিটি পিন বহাই দিব। তলত যোনটো আছে C1, আপোনালোকৰ বেলেগ হ'ব, মোৰ বেলেগ হৈছে, এনেতো আপোনালোকে গমেই পায়। এইখিনি দিয়াৰ পিছত চেক কৰি ল'ব একবাৰ আপোনাৰ কিবা ভুল হৈছে নে হোৱা নাই। তাৰপিছত আপুনি ছাবমিট অপশ্যনত ফাইনেল ছাবমিট হৈ গ'ল। এইটো মই স্ক্ৰীনশ্বট মাৰি থলোঁ। ইয়াৰ পিছত আপোনালোকে ফিল এপ্লিকেশ্যন ফৰ্মত যাব লাগিব। তাৰপিছত ডমিচাইল ষ্টেট আসাম, তাৰপিছত আপোনালোকে কাষ্ট ৰিলিজনটো দিব। তাৰপিছত কেটেগৰী দিব, কেটেগৰী ইয়াৰ জেনেৰেল হয়, যোনটো কেণ্ডিডেট কৰি আছোঁ। তাৰপিছত চাব কেটেগৰী ডিটেইলছ, যিসকলে
EWS আছে সেইসকলে EWSটো দি দিব, যিসকল ফিজিকেল হেণ্ডিকেপ সকলে ফিজিকেল হেণ্ডিকেপৰ সেই দি দিব, আৰু ফিজিকেল EWSখন কিহৰ সেইটো লিখিব দিছে। ফেমিলি এনুৱেল ইনকাম আপ টু 2.5, হায়েষ্ট কোৱালিফিকেশ্যন ই হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে, 12 পাছ। ছেভ মাৰি দিয়াৰ পিছত আপোনালোকে ছেভ মাৰি দিব। এতিয়া আমি পালোঁ এপ্লিকেশ্যন ফৰ্মখন। ইয়াতে নেম, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, ডেট অফ বাৰ্থ দিয়াই আছে। এতিয়া আমি ফিল আপ কৰিবলৈ চাব কেটেগৰী ডিটেইলছ, জেনেৰেলৰ যিসকলৰ EWS আছে, পাৰ্চন উইথ ডিছেবিলিটি যিসকল ফিজিকেল হেণ্ডিকেপ আছে, এইটো নহয়, ইয়াতে নট এপ্লিকেবল দিব। ইয়াতে আদাৰ্ছ ইনফৰমেশ্যনত দিব লিগেল গাৰ্জেন ইন কেছ অফ নট এপ্লিকেবল প্লিজ এণ্টাৰ না। যিসকলে লিগেল গাৰ্জেন আছে, ধৰা হ'ল নলবাৰীত আপোনালোকে পঢ়িলে, ITIৰ কাষত কোনোবা লিগেল গাৰ্জেন আছে তাৰ নাম দিব। যেতিয়া বা বৰপেটাত যিকোনো ITIৰ কাষত কাৰোবাৰ যেতিয়া গাৰ্জেন আছে লিগেল গাৰ্জেনৰ নাম দিব, যিসকলৰ নাই এয়া নাই বুলি দিব। এতিয়া আপোনালোকে দিব লাগিব ফেমিলি এনুৱেল ইনকাম। ফেমিলি এনুৱেল ইনকাম কিমান, এৰা আপ টু 2.5 লাখ। যিসকলৰ বেছি সেইসকলে বেছি দিব। ইয়াতে দিব লাগিব হায়েষ্ট কোৱালিফিকেশ্যন। হায়েষ্ট কোৱালিফিকেশ্যন 12 পাছ কৰিছে। এতিয়া মই ছেভ কৰি দিওঁ এইখিনি ছেভ কৰি দিয়াৰ পিছত ফিল কোৱালিফিকেশ্যন ডিটেইলছ। ইয়াতে ইয়াৰ কোৱালিফিকেশ্যন ডিটেইলছ যিসকলে 8 পাছৰ কোৰ্চৰ কাৰণে যিসকলে এপ্লাই কৰে সেইসকলে 8 পাছ দিব। এই 10 পাছ কোৰ্চৰ কাৰণে এপ্লাই কৰিব, সেইকাৰণে 10 পাছটো ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে পাছিং ষ্টেটাছ দিব লাগিব। পাছিং ষ্টেটাছ পাছ। ইয়াৰ পিছত দিব লাগিব পাছিং ইয়াৰ, কিমান চনত পাছ কৰিছে সেইটো দিব লাগিব। ইয়াতে 2019ত পাছ কৰিছে, এতিয়া 19 দি দিলে। এতিয়া আহিল ছাবজেক্ট ৱাইজ মাৰ্ক। এতিয়া ছাবজেক্ট ৱাইজ মাৰ্ক দিব লাগিব। ফাৰ্ষ্ট দিলোঁ, ছাবজেক্টখন দিব লাগিব। ফাৰ্ষ্ট ইংলিছ দিলোঁ, ইংলিছ। পাছিং ষ্টেটাছ পাছ দি কিনে দিব লাগিব মেক্স মাৰ্ক কিমানৰ ভিতৰত, 100 দি দিলোঁ। 100 ইংলিছত কিমান পাইছে সেইটো দিব লাগিব। ই পাইছে 44 মাৰ্ক অবটেইনৰ। ইয়াৰ পিছত ছাবজেক্টটো দিলোঁ MIL মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ, MIL দিলোঁ। ইয়াতে পাছিং ষ্টেটাছটো পাছ। এইখিনি আপোনালোকে গমেই পাব। তাৰপিছত 100ৰ ভিতৰত এছামিছত পাইছে 42। ইয়াৰ পিছত ছাবজেক্ট দিলোঁ। এইবাৰ অনলাইন এপ্লিকেশ্যনটো অলপ টাফ হৈছে। আৰবিকত কিমান পাইছে সেইখিনি এড কৰি দিব। মই যেনেকৈ এড ছাবজেক্টত কৰিছোঁ, আৰু ডিলেট ছাবজেক্ট 6খন হ'লে ডিলেট ছাবজেক্ট হৈ গ'লে ডিলেট মাৰি দিব। ইয়াৰ পিছত আপোনালোকে ছেভ নেক্সট কৰি দিব। এইখিনি হৈ গ'ল। ইয়াৰ পিছত আপোনালোকে এড্ৰেছ দিব লাগিব। কৰস্পণ্ডেঞ্চ এড্ৰেছটো দি দিব লাগিব। এইটো প্ৰিমিচেছ নাম্বাৰ, এইটো হাউচ নাম্বাৰৰ দৰে হয়। হাউচ নাম্বাৰটো দি দিলে হৈ যাব। ইয়াৰে চাব লোকেলিটি এইখিনি মই টাইপিং কৰি দেখা নিদিলোঁ, ভিডিঅ'টো দীঘল হোৱাৰ কাৰণে। কৰস্পণ্ডেঞ্চ এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ একে থাকিলে ছেম দিব। যিসকলে ছেম নাথাকে ছেম নিদিব। মানুহটো বেলেগত বাস কৰে তাৰ এড্ৰেছ দি দিব। সেইখিনি ছেভ এণ্ড নেক্সট কৰি দিব। ইয়াৰ পিছত দিব লাগিব আপলোড ডকুমেণ্ট। দিব লাগিব ফটো, 10ৰ মাৰ্কশ্বিট আৰু ডেট অফ বাৰ্থ চাৰ্টিফিকেট। এতিয়া ফটোটো আপলোড কৰোঁ। এতিয়া ফটোটো আপোনালোকে JPG চাইজত দিব, আৰু মাৰ্কশ্বিট আৰু ডেট অফ বাৰ্থ চাৰ্টিফিকেট যিসকলৰ এডমিট বা
দিয়াৰ পিছত আপোনালোকে ছাবমিট কৰি দিব। ছাবমিট হৈ আছে, অলপ টাইম লাগিব। এতিয়া আহিছে ফাইনেলি। এইখন ফৰ্ম লৈ আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন লৈ আপোনালোকে নিজৰ ITI যাই পেলাই ডকুমেণ্টছ, ID প্ৰুফ, ভোটাৰ কাৰ্ড বা পান কাৰ্ড বা আধাৰ কাৰ্ড ID প্ৰুফ লৈ যাব আৰু মেট্ৰিকৰ এডমিট, মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট লৈ যাই ফটো ষ্টেট লৈ যাই আপোনালোকে ভেৰিফিকেশ্যন কৰিব। ভেৰিফিকেশ্যন কৰিলে আপোনালোকে ফিল্ড চইচ কৰিব পাৰিব। আৰু যিসকল কেণ্ডিডেটে অনলাইন মোবাইলতে অনলাইন এপ্লিকেশ্যন কৰিব পৰা নাই, মই ডেছক্ৰিপশ্যনত মোৰ কণ্টেক্ট নাম্বাৰ দি দিম। আপোনালোকে কণ্টেক্ট বা হোৱাটছআপ কৰি সুধিব পাৰে, মই সহায় কৰি দিম। এনেধৰণৰ নতুন চাকৰি ৰিলেটেড বা ITI ৰিলেটেড ভিডিঅ' চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো বজাই দিব। তাৰ উপৰিও লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় অসম।